ভকতাপদ প্ৰেম এইখনো চাইছিলোঁ তেতিয়া মই বাৰু সৰু আছিলোঁ নমস্কাৰ মই শৰ্মিষ্ঠা বাই বাই যাওঁ গাইছ এয়া পেণ্ডেল দি আছে দেখিছে চাওক অহাকালিৰ পৰা আমাৰ ইয়াতে থিয়েটাৰ হয় দাদা আৰু মই অকণমান টক্কৰ দি আহোঁ আৰু চাই আহোঁ কেনেকুৱা কি কাম চলিছে আমি ঠিকা লৈ থৈ দিছোঁ মানে কিবা ক'বা আৰু এটা গুড নিউজ আছে বাৰু অহাকালি গম পাব বৰষুণ দিয়াৰ কাৰণে অকণমান ৰাস্তাটো বেয়া হৈছে আৰু এইটো আমাৰ বাট এইটো য'ত মই ৰীল বনাই থাকোঁ সেইখিনি আৰু জংঘলখিনি অকণমান ইগন'ৰ কৰক বাকী ইয়াত থিয়েটাৰৰ পেণ্ডেল দি আছে একদম মানে ঘৰৰ গাতে লাগি আছে দেখিছেনে এয়া নেক্সট ডেও এবাৰ আহিলোঁ মানে যিদিনা থিয়েটাৰ আছিল এয়া বোকা হৈছে অলপ অলপ দেখিছেনে ৰাতি মানে বৰষুণ দিছে এতিয়া ৰাতিলৈ নিদিলে ভাল আছিল বোলো চাবলৈ আহিলোঁ এবাৰ কেনেকুৱা কি কৰিছে ভিতৰ পিনেও চাওঁ বোলো এবাৰ গেলাৰীতে বহি চাওঁ নেকি আমিতো গেলাৰীত চাই পোৱা নাই ফাৰ্ষ্ট টাইম কেনেকুৱা লাগে একদম হালা চালা কৰিব পাৰি ন একদম ঝটকা লাগে মানে এইবাৰ মানে থিয়েটাৰখন ঘৰৰ গাতে লাগি থকাৰ কাৰণে বাৰ বাৰ আহি আছোঁ এবাৰ বোলো মঞ্চটো উঠি চাওঁ আৰু এই যে অকণমানি জেগাখিনিত নাচা আগৰ পিনে আহি ৰিক্স আছে কিন্তু দেই মই মানে উঠি গম পাইছোঁ বাকী ইয়াৰ ছাৰপ্ৰাইজটো মই যে কৈছিলোঁ আমাৰ তাত মানে এক্ট্ৰেছ বাজনী থাকিব আচাৰিয়া বা সেয়া আহি পালে বা আপোনাৰ প্ৰথম 2-3 মাহ হেৰি হয় আৰু ৰিহাৰ্চেলৰ মাহ তেতিয়া অকণমান কষ্ট হয় বাকী তাৰপিছত 3 দিনৰ পিছে পিছে আৰু ৰানিং জাগা চেঞ্জ আহি পাই ধেৰ কথা পাতিলোঁ এয়া বা দেৰিয়ে হৈছে দৌৰা দৌৰিকৈ যাব ওলাইছে বা আমাৰ ঘৰত আহিছে বা আজি আমাৰ প্ৰথম ন ইয়াতে আজি প্ৰথম ইয়াত আহিলোঁ বিৰাট ভাল লাগিলে আৰু এতিয়া শ্ব'ত যাওঁ আজি অকণমান সোনকালে যাওঁ আমাৰ এখন মিটিং আছে সেইকাৰণে বা আজি উইদাউট মেকআপ গৈ আছোঁ তাত গৈ মেকআপ ল'ম ঠিক আছে আহি থাকা অ'কে বাই বাই আছে বাই বাই গাইছ এয়া পাঁচ দিছে দুটা বায়ে মানে বা যে আমাৰ ঘৰত আছে সেইটো কাৰণে আৰু এই ছিজনটোত আমি ৰাখিছিলোঁ বাৰু আগতে দেখাইছিলোঁ যে এই দুটা দাদা আৰু মই চাম আৰু 5 দুটাত চাব পাপা আৰু মায়ে এয়া গাইছ দাদা সৰু বাচ্চা ন ইয়াত থিয়েটাৰত খাবৰ কাৰণে 30 টকাৰ বাদাম কিনি আনিছে সি বোলে গোটেই থিয়েটাৰখন খাই পেলাই মানে শেষ কৰি দিব দে আৰু হ্যাঁ গাইছ মই ৰেডি হ'লোঁ থিয়েটাৰত যাবৰ বাবে দাদাও ৰেডি হৈ গ'ল আছে বাৰু দাদু দাদাও ৰেডি এয়া বা যোৱাৰ পিছত আমিও থিয়েটাৰলৈ বুলি ওলাই আহিলোঁ আৰু আজি আৰু দাদা আৰু ময়ে চাম বুলি ভাবিছোঁ মাহঁতে আকৌ একদম আগত বহিছে চাওকচোন মা আৰু পাপা একদম আগতে মানে ইমান ধুনীয়াকৈ দেখি পাব আমি বাৰু অকণমান 2-3 লাইন পিছত আছোঁ আজি আছে জুয়ে পৰা মানুহ অকণমান নাটকখন চাওকচোন বেছি ধুনীয়া আছিল আপোনালোকেও চাব পাৰে আপোনালোকৰ ওচৰত যদি এইখন থিয়েটাৰ মাতে আৰু মানুহৰ ভিৰটো দেখিছে প্ৰথম দিনাৰে পৰা এয়া হৈছে নেক্সট ডে বুবুহঁতো আহিছে আমাৰ ঘৰলৈ আৰু এয়া বায়ে ধুনীয়াকৈ পুষ্পা মুভিখন চাই ব্ৰেকফাষ্ট কৰি আছে মায়ে ধুনীয়াকৈ দি থৈ গৈছে আৰু কোনোবা আহিছেও বাৰু বাক লগ কৰিবৰ কাৰণে তো আকৌ ইভিনিং যিহেতু থিয়েটাৰ যাবই লাগিব তো মই সোনকালে অকণমান ৰেডি হৈ ল'লোঁ বাও পিনে আমাৰ ঘৰতে আজি মেকআপ কৰি আছে ময়ো কিবা কিবি সুধি আছিলোঁ বাক আৰু ভাবিলে এটা ভিডিঅ'ও বনাই দিওঁ যোৱাৰ আগত নে কি কয় আজি আছে মহাৰাজ তো মহাৰাজৰ কাৰণে ৰেডি হৈছোঁ চাগে আজি 2টা শ্ব' হ'ব তো একেবাৰে ওচৰতে কাৰণে কেইটা বেল মাৰিলে শুনা পাই আছোঁ সেইটো এটা বহুত ভাল চ' মই এতিয়া মেকআপ লৈ ৰেডি কেনেকুৱা লাগিছে আমাৰ একদম বঢ়িয়া লাগিছে বিৰাট ভাল লাগিছে আমাৰ ভাল লাগিছে বাক লগ পাই থেংক ইউ চ' কাইলৈ আমি ফুৰিবলৈ যোৱা প্লেন কৰি আছোঁ যদি ফুৰিবলৈ যাওঁ দেখিব আপোনালোকৰ ভিডিঅ'ত দেখা পাব আপোনালোকে এয়া ঘৰৰ পৰা আমি ওলাই আহিলোঁ একদম দৌৰা দৌৰি লাগিছে আজি অকণমান দেৰি হৈ গ'ল কথা পাতি থাকোঁতে আজি আৰু মা আৰু ময়ে চাম দাদাই মানে ফ্ৰেণ্ডৰ লগত চাব তেনেকৈ মিলাইছোঁ আৰু এয়া আহি পায়ে ষ্টাৰ্ট হৈ গ'ল আজি আছে মহাৰাজ আৰু যতীন বৰাদাৰ যিটো এণ্ট্ৰি ইমান যে ধুনীয়া লাগে চাই বাইকখন লৈ যে একদম গেলেৰীৰ পৰা আহে এইখিনি বহুত বেছি ধুনীয়া লাগে আপোনালোকে দেখিছেই চাগে বেলেগৰ মানে ভিডিঅ'জ বহুত এইটো ভাইৰেলেও হৈছে বাকী চাওকচোন অকণমান দেখিছে
জমনি নকৰিবি মোক চালনি কৰিবলৈ মানুহে গাঁও গাঁও পাইছো মানুহে মই পাইছো অযথা যুদ্ধ কৰি আৰু মোৰ পৰা ভগনি কৰিব এখানে কৈছে বুজালে বুজিব লাগে বুজিলে সাৰেণ্ডাৰ কৰিব লাগে এটা কি হ'ল তাহাঁতৰ আৰু মোৰ পৰা মই সৰু থাকোঁতে মৰি থাকিলে ভাল পাই লগেই নাপালো মই দেউতাক কি জানে মোৰ ভালকৈ মনত নাই কিন্তু যিখিনি মনত আছে মোৰ দেউতা এয়া নাটক শেষ হোৱাৰ পিছত ইমান বেছি মানুহ হৈছে চাওকচোন আৰু মহাৰাজ নাটকখন খুব বেছি ধুনীয়া হৈছে মানে চাবলগীয়া নাটক হয় কিউট লাগিছে চাওক মৰম লাগিছে বহুত ধুনীয়া হৈছে নাটক ভাল হৈছে ভিডিঅ' কৰিছানে কৰিছোঁ ঠিক আছে আপোনালোকেও চাব অলপ অলপ ক্লিপছ আৰু যিসকলে অহা নাই আহিব চাবলৈ একদম তিনিখন নাটকে চাবলৈ আহিব আৰু ভাল লাগিছে এয়া নাটক শেষ কৰিয়ে আশাবাৰ ওচৰলৈ গ'লোঁ বায়ে চবৰে লগত ধুনীয়াকৈ ফটো উঠিছে দেন আমি তাৰপিছত ঘৰলৈ আহিলোঁ নেক্সট ডে ৰাতিপুৱাই কিটচেনত মই লাগিছোঁ মানে ভাবিলোঁ চিকেনখিনি ময়ে বনাওঁ আজি মাছখিনি মায়ে বনাব বাহঁতৰ কাৰণে আজি খানা ৰেডি কৰি আছোঁ ধুনীয়াকৈ আৰু এয়া ধুনীয়াকৈ মই চিকেন বনালোঁ মায়ে বাকীখিনি বনালে বায়ে কেনেকুৱা পালে খাই জনাব ৰ'ব শুনকচোন কেনেকুৱা হৈছে এয়া খাই কৰি আমি এতিয়া সকলোৱে ফুৰিব যাম বাক এযোৰ মেখেলা চাদৰ দিলোঁ পিন্ধিবৰ বাবে আৰু এই ব্লগটো এক্সট্ৰাকৈ আনিম বাৰু সেইটো ইয়াৰে পিছত নেক্সট দিম আৰু শিকাই দিছে মই কৈ দিম লগতে শিকাই দিছে নকৰিবা মই কৈ দিম তোমাক টেঙাটো তুমি এনেকৈ ষ্টাৰ্ট কৰোঁ আজি লাষ্ট ডে আজি কি আছে কৈ দিয়া আজি আছে আমাৰ মহাবীৰ লাচি গতিকে আজি শ্ব' কৰি পেলাই মই যাম গুৱাহাটী মিছ কৰিম ন এই মই বিৰাট আমি এনজয় কৰিলোঁ গোটেই দিনটো পথাৰলৈ গ'লোঁ টেঙা খালোঁ সেইবিলাক চাগে ব্লগত আহিব আপোনালোকে দেখা পাব বহুত উৎপাত কৰিলোঁ ৰিলছ বনালোঁ ভিডিঅ'জ বনালোঁ ফটো উঠিলোঁ ভাল লাগিলে চ' আকৌ আহিম আকৌ যেতিয়া আহোঁ এইফালে আজি যিহেতু লাষ্ট থিয়েটাৰ সেইকাৰণে ভাবিলোঁ বাকীখিনি আৰ্টিষ্টৰ লগতো দুই এষাৰ কথা পাতোঁ সেইকাৰণে বাৰ লগত সোনকালে গ'লোঁ এয়া কথা পাতিলোঁ অভিজিত ভট্টাচাৰ্যৰ নাট্যৰূপ মহাবীৰ লাচিত আজি লাষ্ট আজি আমি যোৱা দুদিন আমি কৰিলোঁ প্ৰথম নিশা আমি জুয়ে পুৰা মানুহ তাৰপিছত হয় কালি কৰিলোঁ মহাৰাজ দুটা দৰ্শনে আজিও যদি দৰ্শক হয় আমি হয়তো ছেকেণ্ড শ্ব' আজিও কৰিম হেৰিখন মহাৰাজখন থেংক ইউ নাই ইতিহাসত আছিলোঁ আগতো কিন্তু কৰাত প্ৰথম হৈছে চাৰিআলিত কৰিছোঁ বিহদিয়া এনেকৈ এইফালে ছাইডত কৰিছোঁ আৰু এবছৰ প্ৰথম কৰিলোঁ ভাল বহুত ভাল লাগিল আৰু এওঁৰ নতুন চেনেল আশা কৰোঁ চবেই ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব যাতে ভাল ভাল ভিডিঅ' আপোনালোকে এওঁৰ চেনেলৰ যোগেৰে চাব পাৰে আহিব এতিয়া চাবলৈ ওচৰত আজি আমাৰ লাষ্ট নাইট হয় ঘৰত যিটো মহাবীৰ লাচিত আছে আজি যোৱা দুদিন হৈ গ'ল যোৱা দুদিন ডেফিনেটলি চাইছা তুমি একদম মজা হৈছে একদম বহুত ভাল হৈছে আপোনালোকে আহিব চাব আৰু বিশেষকৈ যোৱাকালি যথেষ্ট ইমান বোকাৰ মাজতো যে মানুহ দুটা শ্ব' হৈছে ডেফিনেটলি আৰু থেংক ইউ যিসকলে মহাৰাজ চালে জুয়ে পুৰা মানুহ চালে আৰু আজি মহাবীৰ লাচিত আছে আৰু আপোনাৰ ইয়াত ছেকেণ্ড বাৰ আগতে যে এবাৰ আহিছে শংকৰদেৱৰ প্ৰেম এইখনো চাইছিলোঁ তেতিয়া মই বাৰু সৰু আছিলোঁ এইখনতো ভাল লাগিছিল আপোনাৰ অভিনয়টো সৰুৰে পৰা প্ৰিয় এতিয়ালৈ থেংক ইউ যিসকলে আহক ইতিহাস থিয়েটাৰত আছে আৰু গণেশগুৰিটো আছে এতিয়া আমি গণেশগুৰি 6, 7, 8, 9 নৱেম্বৰ আছে গণেশগুৰিত আহক ইতিহাস থিয়েটাৰ নাটক চাওক তিনিখন নাটক ভাল পাব এইটো নিশ্চয় নমস্কাৰ মই শৰ্মিষ্ঠা চক্ৰৱৰ্তী
পোনপ্ৰথমে আপোনাক বহুত শুভেচ্ছা থাকিল আৰু ইয়াত কৰোৱাত আহি বহুত ভাল লাগিছে নাটক কৰি। আজি আমাৰ নাটক আছে মহাবীৰ লাচিত বহুতখিনি মৰম বহুতখিনি আশীৰ্বাদ পালোঁ অডিয়েঞ্চৰ পৰা। মহাৰাজ কালি বিকাশ হ'ল ফাৰ্ষ্ট নাইট দুয়ে পৰা মানুহ যথেষ্টখিনি মানুহৰ সমাগম যথেষ্টখিনি আশীৰ্বাদ। আজি লাষ্ট নাইট আজি আজি কৰোৰা মই ইয়াত ফাৰ্ষ্ট কৰিছোঁ। ওচৰত কৰিছিলোঁ 5 বছৰ নাটকত আছোঁ কিন্তু কৰোৰাই এইখন খুব ভাল লাগিছে আৰু খুব ভাল অডিয়েঞ্চখিনি বহুত ভাল অডিয়েঞ্চ আৰু ইমান ডিচিপ্লিন সহকাৰে নাটক কৰিছে এইটো আমাক মানে সেইখিনি বহুত এনকাৰেজ কৰে আৰু আফটাৰ শ্ব' মানুহখিনি যে আহে লগ কৰিব তেওঁলোকৰ ৰিভিউখিনি সঁচাই বহুত ভাল লাগিছে। নেক্সট পেণ্ডেল ক'ত আছে? নেক্সট কাইলৈৰ পৰা আমাৰ ৰায়বৰী আজাৰা ওচৰত ৰায়বৰীত আছে। লগ পাই ভাল লাগিল বাৰু। Thank you. বহুত ধুনীয়া হৈছে। থেংক ইউ আগুৱাই যাওক। থেংক ইউ। এয়া চবেই ধুনীয়াকৈ ৰেচপন্স দিছে, ধুনীয়াকৈ কথা পাতি পিনে ভিতৰত আহি গ'লোঁ ডাইৰেক্ট নাটক চাবৰ কাৰণে। অহাবাৰো আমাৰ ইতিহাস থিয়েটাৰে মাতিছে, উৎপল দাস আৰু আশা বা আছে, চাব লাগিব বাৰু অহাবাৰো। বাকী নাটক ষ্টাৰ্ট। থিয়েটাৰ কৰি থাকোঁতে আজি শেষ দিয়ক। এয়া মানুহৰ ভিৰটো বাৰু আজিও আছে আৰু আজি নাটকখনো চাই ভাল লাগিলে আৰু দৌৰা দৌৰিকৈ আহিছোঁ থিয়েটাৰ চায়ে, কাৰণ আশাবা যাব ওলাইছে গুৱাহাটীলৈ। বাই বাই। মিছ কৰিম, একদম মিছ কৰিম। আকৌ আহিম দিয়া, লগ পাম। আহিবা। বাই বাই। তাতে যাব পাৰিম দেই। বাই বাই। আকৌ লগ পাম। বাই বাই। দেখা বস্তু লগে ভাগে খাব লাগে ন। এইটো ভ্লগ নেক্সট আহি আছে, জল্দি জল্দি আউট কৰিম আপোনালোকৰ মাজলৈ। বাকী আজিৰ ভ্লগটো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু নেক্সট আকৌ লগ পাম। আজিলৈ এৰিছোঁ দেই, বাই বাই।